নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ HP অল ফাৰ্মিং টিপছলৈ। বন্ধুসকল, বহুদিনৰ মূৰত এটা ভিডিঅ' আপোনালোকক আপলোড কৰিব বিচাৰিছোঁ। মোৰ অলপ ঘৰুৱা প্ৰব্লেমৰ কাৰণে দিয়া নাছিলোঁ, মোৰ কঁকাল ঢুকাইছিল, সেইবাবে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। আজি আকৌ নতুনকৈ এখন ফাৰ্মত আহিছোঁ। ফাৰ্মখন বন্ধুসকলক দেখাব চেষ্টা কৰিম। গৰাকীৰ লগত কথা পাতিম। বৰ্তমান তেওঁ গাহৰি কিমানটা আছে আৰু গাহৰিৰ পৰা লাভালাভ কেনেকুৱা পাইছে আৰু বৰ্তমান পোৱালি দিছে নাই আৰু দানা কি খুৱাইছে আৰু বৰ্তমান এতিয়া এটি বেমাৰ চলি আছে, সেইটো হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ। যিটো সোয়াইন ফিভাৰত বহুতো গাহৰি মৃত্যুমুখত পৰিছে। আমাৰ দৰং জিলাতো বিভিন্ন ঠাইত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত হোৱা দেখা গৈছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত হোৱা দেখা গৈছে। সেই বিষয়ে অলপ গৰাকীৰ পৰা জানিব চেষ্টা কৰিম। আৰু বন্ধুসকলে জনাবচোন যদি আপোনালোকৰ সেইফালে যদি গাহৰিৰ সেনেকুৱা বেমাৰ আহিছে, আমাক জনাব কমেণ্ট কৰি। বন্ধুসকল, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈ চাব ভিডিঅ'টো। দানা লৈ গৈছে, আমি দেখিব পাৰিছোঁ যে বায়'চিকিউৰিটি মেইনটেইন কৰিছে। ইয়াত দৰ্জা আছে আৰু এইফালতে বেৰটো বান্ধি লৈছে আৰু এইফালতে আগলৈ দেখাই দি আছোঁ। ফাৰ্মত সোমোৱাৰ আগতে ইয়াত পটাছ পানী ব্যৱহাৰ কৰিছে। এয়া পটাছ পানী ব্যৱহাৰ কৰিছে বন্ধুসকল। এয়া এতিয়া মোকো পটাছ পানী ব্যৱহাৰ কৰিছে। মই ভৰিখন ধুই ল'ম। এইটো কি ব্যৱহাৰ কৰিছে? ব্লিচিং পাউডাৰ নেকি? ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিছে। পটাছ পানী ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। আৰু ইয়াত দানা আছে, দানাটো 2টা বাল্টিঙত লৈছে, গাহৰি হিচাপে লৈছে। আৰু এনেকৈ গাহৰি গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব। গাহৰি দেখাই পাইছোঁ আমি। ৰুমৰ পৰা এতিয়া এৰি দিছে, মানে বহুত ৰ'দ দিছে কাৰণে, ৰ'দ দিয়াৰ কাৰণে মানে বাহিৰত উলিয়াই দিছে গাহৰিবোৰ। দেখাব চেষ্টা কৰিম, চাই থাকিব বন্ধুসকল। ৰ'দটো পৰিছে, এতিয়া পানী মাৰিব অলপ ভিতৰত, মল মূত্ৰখিনি পেলাই ল'ব। এই বাউণ্ডেৰীটো টিঙেৰে বান্ধি লৈছে আৰু এইফালে বেৰা দিছে। কম খৰচত কৰিছে, নিচে কম খৰচত কৰিছে গাহৰি ফাৰ্মখন। সেয়া টিঙৰ বেৰা দিছে আৰু এইফালে গাহৰিবোৰ আছে ৰুমত। এয়া গাহৰি, এইটো লাজবিলাক। তাৰপিছত এইফালে দি আছে, এইটো লোকেলটো আছে, লোকেল। আৰু এইফালে দি হেমচিয়া পোৱালি দিছে ইয়াত 6টা। সেই পোৱালিবোৰ ডাঙৰ হৈছে। গড়ে আজি কিমান দিন হৈছে? কিমান দিন হৈছে? 20 দিনীয়া পোৱালি। 20 দিনীয়া পোৱালি খুব সুন্দৰ হৈ আছে। আপোনালোকে দেখা পাইছে, 20 দিনীয়া পোৱালি। আৰু মাইকীজনী এজনী হেমচিয়াৰ। আৰু এইফালত যি দেখা পোৱা গৈছে এজনী হেমচিয়াৰ। তো বেয়া খেয়েগা বাবা, আমার বেয়া খাচ্ছিল। এর অলপ এগিয়ে আছে, খংটো বেছি আৰু ইয়াতো আছিল এটা, এইটো বাহিৰত উলিয়াই থৈছে। ইয়াত পানী মাৰিছে দাদাজনে পানী মাৰি আছে। এনেকুৱা পৰিষ্কাৰ কৰি ৰাখিছে আৰু গাড়ীখন। সূৰ্য পোহৰটো পৰিছে ইয়াত। সূৰ্য পোহৰটো পৰাৰ কাৰণে গাহৰিৰ পৰা অলপ ৰ'দ লাগিছে বাৰু। এতিয়া ৰ'দ পৰিছে আৰু সূৰ্য পোহৰ পৰিছে কাৰণে। আৰু সূৰ্য পোহৰৰ কাৰণেও ইয়াত কেতিয়াবা গ্ৰীণ টি বা গ্ৰীণ হাউচৰ যিখন টি পাত সেইখনত দিব পাৰে আপোনালোকে বন্ধুসকলে, বা পলিথিন দিব পাৰে ইয়াত। আৰু মানে সূৰ্য পোহৰটো বহুত পৰিব নালাগে বাৰু, তেতিয়া অলপ কষ্ট পায় গাহৰিবোৰে। আৰু সেইকাৰণে মই দেখিছোঁ সূৰ্য পোহৰটো দেখা পাইছোঁ আপোনালোকে। এই সূৰ্য পোহৰটো পৰে তেনেকুৱা ব্যৱহাৰ কৰিছে। আৰু গাহৰিবোৰ নিয়মত পানী গা ধুৱাব লাগে। ইহঁতক ডাইৰেক্ট গাও ধুই দিয়া নাই, ভৰিত দি পানীটো মাৰি দিছে আৰু অলপ আৰু গাত টিকা দিছে। আৰু কাৰণ গাহৰি বহুত পানীটো ৰাখিব নালাগে, ঠাণ্ডা পালে জ্বৰ উঠিব পাৰে, সেইকাৰণে।
গাভিনী গাহৰি মানে বেছিকৈ ভোক লাগিছে আৰু গাভিনী গাহৰি দেখিব পাৰিছে এতিয়া মানে গাহৰিৰ আৱাজ কমি গ'ল মানে গাহৰিয়ে যিটো নেকি চিঞৰি আছিল চিঞৰাটো কমি গ'ল কাৰণ এতিয়া দানা পালে আৰু এতিয়া গড়ে 7:30 বাজিছে 7:30 দানা দিলে গাহৰিগৰাকীয়ে মানে দানা নোপোৱালৈকে মানে সিহঁতে চিঞৰি থাকিবই আৰু ঠিক ৰাতিপুৱা 8টা মানত আৰু ভাটিবেলা 7:30 পৰা 5টাৰ ভিতৰত মানে গাহৰি দানাটো দিয়া হয় আৰু ঠিক তেনেকৈ গৰাকীয়ে দিলে বৰ্তমান এতিয়া এই গাহৰি চিঞৰটো কমিলে বন্ধুসকলে দেখিবই পাৰিছে যে কেনেকৈ চিঞৰ আছিল এতিয়া দানা খোৱাৰ লগে লগে মানে চিঞৰটো কমি গ'ল প্ৰত্যেক যিসকলে গাহৰি ফাৰ্ম আছে তেওঁলোকে জানিবই যে গাহৰি দানাটো বা মেইন গাহৰি যিহেতু সময়ত দানাটো পাব লাগিব সেইকাৰণে গাহৰি এতিয়া চিঞৰ কমি গ'ল বন্ধুসকলে যিসকলৰ গাহৰি ফাৰ্ম আছে তেওঁলোকে নিশ্চয় জানিবই যিসকলে বৰ্তমান নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বন্ধুসকলক শ্বেয়াৰ কৰিব যিহেতু এতিয়া অসমত নিবনুৱা সমস্যা বহুত হৈছে মানে চলিব লাগে পন্থা লাগে সেইকাৰণে বহু লোকে মানে ফাৰ্মৰ লগত জড়িত হৈছে কিছুমানে গাহৰি ফাৰ্ম বুলি নহয় কিছুমান হাঁহ গৰু ছাগলী লোকেল মুৰ্গী এনেকুৱা বিভিন্ন ফাৰ্মৰ লগত জড়িত হৈছে বন্ধুসকলে যিহেতু যদি কোনো একো এটা জব পোৱা নাই তেতিয়াহ'লে ফাৰ্মৰ লগত জড়িত হওক তেতিয়াহে নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিব বন্ধুসকল আহকচোন মই গাহৰি এইটো গাহৰি পোৱালি কিয় দানাটো নেকি এইটো হ'ল ডাঙৰটো দিছোঁ বাৰু হ'লেও মানে এক্সট্ৰাকৈ অলপ খিনাই আছিলে মানে পোৱালি মাইকীকো দিব পাৰি এইটো হ'ল আপোনাৰ গড্ৰেজৰ ফিট বুলি কয় গড্ৰেজৰ গড়াটো আৰু এইটো হ'ল ষ্টাৰ্টাৰ পোৱালিৰ কাৰণে এইটো সৰুটো ষ্টাৰ্টাৰটো এইটো পোৱালি খাই আছে মানে পোৱালিৰ কাৰণে সৰুটো এইটো হেৰিটো ষ্টাৰ্টাৰটো আৰু ডাঙৰৰ কাৰণে গ্ৰ'ৱাৰটো না ছয়টা পোৱালি দিছে এজনী মাইকীয়ে আৰু খিনাই থকাৰ কাৰণে গ্ৰ'ৱাৰটো ব্যৱহাৰ কৰিছে কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰে বুকিং কৰিব পাৰে আগতীয়াকৈ সুন্দৰ পোৱালি বন্ধুসকলে কাৰোবাক যদি লাগে হেমচাৰ পোৱালি বুকিং কৰিব পাৰিব দাদাজনক 6টা পোৱালি আছে বৰ্তমান ইয়াত আৰু সেইফালে দি আছে 2জনী মতা মাইকী কিমানটা আছে মতা মাইকী কিমানটা আছে মতা আছে 5টা আৰু মাইকী আছে 3টা যদি বন্ধুসকলক কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে আৰু এইফালে তিৰিও আছে পোৱালি দিছে এইটো ষ্টাৰ্টাৰ দিছে 20 দিনীয়া পোৱালি বন্ধুসকল 20 দিনীয়া পোৱালি হেমচিয়াৰ আৰু মাইকীটো গৰুৱাটো দিছে মাইকীজনীও খাইছে ষ্টাৰ্টাৰ পোৱালিকেইটা খাব পৰা নাই খাইছে বাৰু যিখিনি লাগে খালে আৰু বন্ধুসকল গাহৰিগৰাকী বৰ্তমান মোৰ কাষত আছে গাহৰিগৰাকীৰ পৰিচয়টো জানিব চেষ্টা কৰিম পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম প্ৰাণজিৎ শইকীয়া মা লক্ষ্মী পিক ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে আগতেও মোৰ ফাৰ্মখন দেখা পাইছে আজি আকৌ আহিছে এতিয়া মই দানা দি আছিলোঁ মই আজি সম্পূৰ্ণকৈ বন্ধুসকলক দাদা যিখিনি কাম কৰি আছে গাহৰি ফাৰ্মত সেইখিনি দেখাব চেষ্টা কৰিছোঁ যিহেতু আমাৰ ফাৰ্মৰ ভিডিঅ' চাই আমাৰ ইউটিউব চেনেলটোত ফাৰ্মৰ ভিডিঅ' চাই আৰু আমাৰ ফাৰ্মৰ ভিডিঅ' চাই বহুতো লোক বৰ্তমান ফাৰ্ম কৰি আছে এইটো মোক বহুত লোকে কল কৰিলে কয় বন্ধুসকলক মই আজি ক'লোঁ বাৰু ঠিক সেইকাৰণে মই এই দাদাজনে যিখিনি কষ্ট কৰিছে যিখিনি ফাৰ্মত কৰিব লগা কাম কৰিছে মই বন্ধুসকলক দেখাব চেষ্টা কৰিলোঁ দাদা বৰ্তমান গাহৰি কি আছে আৰু দানা কি দি আছে বৰ্তমান ইহঁতক মেডিচিনৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিছে দানা গাহৰি মোৰ এতিয়া আছে আপোনাৰ পোৱালি ডাঙৰ মিলি কিনে আছে 15জনীমান আছে পোৱালি বৰ্তমান 15টামান আছে বন্ধুসকল যদি কাৰোবাৰ লাগে কণ্টেক্ট কৰিব পাৰে দাদা কণ্টেক্ট নাম্বাৰটো ক'ব পাৰে আমাক
কণ্টেক্ট নম্বৰটো 9864103342। কণ্টেক্ট কৰিলে পাই যাব মোক যেতিয়া ফোন কৰিলে। খালি আপোনালোকে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10টালৈকে মোক পাব। 10টাৰ পিছত মই শুই যাওঁ। 10টা বজাৰ ভিতৰত ফোন কৰিলে হ'ল, ৰাতি পাব। পোৱালি ধুনীয়া সুন্দৰ পোৱালি আছে হেমচিয়াৰ, আৰু আপোনাৰ F1 পোৱালি আছে, পাব। যদি লাগে পাব আৰু বন্ধুসকলে কণ্টেক্ট কৰিব পাৰিব, দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব। বৰ্তমান গাহৰিৰ দানা খাদ্য কেনেকৈ, মানে কি দানা খুৱাই আছে? মই বৰ্তমান গড্ৰেছৰ গুড়াৰ ফিডটো প্লাছ মই নিজে সিজোৱা দানা তৈয়াৰ কৰোঁ, কচু ভাত এনেকৈ। তাৰপিছত আপোনাৰ মিনাৰেল মিক্সাৰ থাকে, ভিটামিন থাকে, কেলছিয়াম থাকে, এনেকৈ মই মিক্স কৰি ৰাতিপুৱা সময়ত মই আপোনাৰ মিনাৰেল মিক্সাৰ আৰু গড্ৰেছৰ গুড়াৰ ফিড, কচু ভাত এনেকৈ সিজোৱা দানাটো মিশ্ৰণ কৰি কিনে খুৱাওঁ। তাৰপিছত আকৌ আবেলি এতিয়া যেতিয়া দানা দিলোঁ, এতিয়া আপোনাৰ চাকোফাইল ভেট বুলি কয়, সেইটো আপোনাৰ মই ভিটামিন ইউজ কৰি আছোঁ বৰ্তমান। পোৱালি, গাভিনী, মানে সকলোৰ কাৰণে, মাক, এইবিলাক সকলোৰ কাৰণে মই সেইটো ভিটামিন ইউজ কৰি আছোঁ। চাকোফাইল বুলি কয়, আপোনালোকে ইউজ কৰিব পৰা বহুত ভাল ভিটামিন হয় সেইটো। বৰ্তমান গাহৰিৰ ক্ষেত্ৰত কিবা বেমাৰৰ লক্ষণ বৰ্তমান আমাৰ দৰং জিলাতো কিছু ঠাইত দেখা গৈছে, বা অসমৰ বিভিন্ন ৰাজ্যত, বিভিন্ন জিলা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত দেখা গৈছে। মানে এই বেমাৰটো কেনেকুৱা, কি বৰ্তমান মানে কি? বৰ্তমান বুলি কওঁতে এইটো আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ বুলি কয়। এইটো আপোনাৰ বিভিন্ন জিলাত দেখা দিছে। আমাৰ দৰং জিলাতো দেখা দিছে কিছু জেগাত। বৰ্তমানলৈ মই পোৱা নাই বাৰু এতিয়ালৈকে, ভগৱানে কি কৰে আৰু নাজানো। যিখিনি পাৰোঁ কৰি আছোঁ, ইহঁতৰ কৰ্তব্যখিনি যিখিনি পাৰোঁ মই কৰি আছোঁ। বায়'চিকিউৰিটিটো মেইনটেইন কৰি ৰাখিছোঁ। আকৌ মানুহ মোৰ বাহিৰত এক্সট্ৰা মানুহ সোমাব দিয়া নাই, তেনেকুৱাকৈ বায়'চিকিউৰিটিটো মেইনটেইন কৰি ৰাখি আছোঁ। আৰু মানে বাহিৰা বেপাৰী বা মানে বেমাৰটো মানে কি বেলেগৰ পৰা আহে নেকি, মানে বীজাণুটো মানে বেলেগৰ পৰা, মানুহৰ বেপাৰীৰ পৰা বেছিকৈ আহে। মানে বেপাৰীবিলাকে বেমাৰী গাহৰিহে নিয়ে নে কি গাহৰি তেনেকুৱা হৈছে, দানা নোখোৱা হৈছে বা গুটি ওলাইছে, সেইজনী গাহৰিক মানে এক্সট্ৰা কৰি ৰাখিব লাগিব। মানে এক্সট্ৰা কৰি ৰাখিলে তাৰমানে যাতে আনজনীলৈকে মানে বিয়পি নাযায়। বিশেষকৈ সেইটোৰ ওপৰত ধ্যান ৰাখিব বন্ধুসকলে। আৰু বিশেষকৈ মই সুধিব বিচাৰিছোঁ, আমাৰ বন্ধুসকল যিমান পাৰোঁ নিবনুৱা সমস্যাত আমাৰ দেখা গৈছে, মানে যিসকলে মানে বেছিভাগ আমাৰ ল'ৰা ছোৱালী দেখা গৈছে এতিয়া উঠি অহা প্ৰজন্ম হওক, মানে ঘৰতে বহি আছে, বা মানে আৰু চাকৰি কিছুমান বহুত লোকে পোৱা নাই। সেই ক্ষেত্ৰত কম খৰচত এখন গাহৰি ফাৰ্ম কৰিব খুজিলে কেনেকৈ আগবাঢ়িব পাৰে? কম খৰচত বুলি কওঁতে বাঁহেৰে নিৰ্মাণ কৰিব পাৰে। প্ৰথম অৱস্থাত বাঁহেৰে নিৰ্মাণ কৰি 3টা বা 4টা গাহৰি আৰম্ভ কৰে। এনেকৈ আৰু দানাটো আপোনালোকে পাৰিলে নিজে তৈয়াৰ কৰিব চেষ্টা কৰিব, কম খৰচতে ঘৰতে ধুনীয়াকৈ কচু বা আপোনাৰ চাউল সিজাই, বা এনেকৈ আপোনালোকে যেনেকৈ ভাল পায় গাহৰিটো, সেনেকৈ আপোনালোকে দানাটো তৈয়াৰ কৰি কিনে খুৱাব পাৰে। মানে কম খৰচত বাঁহেৰে নিৰ্মাণ কৰি ল'ব পাৰে প্ৰথম অৱস্থাত। তাৰপিছত আপোনালোকে পইচা পাতি হোৱাৰ পিছত প্ৰকাৰ কৰিব পাৰে। আৰু ৰুমৰ চাইজটো কেনেকুৱা কৰা উচিত? মানে ৰুমৰ চাইজটো আপোনাৰ এজনী মাইকী গাহৰিৰ কাৰণে আপোনাৰ 6x9 হ'লে হৈ যায়। 6x9 ৰুম এটা তাৰমানে এজনী মাইকী গাহৰি, বহল 6 ফুট আৰু 9 ইঞ্চি দীঘল। আৰু বৈজ্ঞানিক পদ্ধতি। আৰু যদি খাচী গাহৰি মানে আপোনাৰ যদি খাচী গাহৰি ৰাখে, তেতিয়াহ'লে এটা ডাঙৰ 12x12 ৰুমত মোটামুটি আপোনালোকে 8-10টা খাচী গাহৰি ৰাখিব পাৰে, কোনো টেনশ্যন নাই। ঠাণ্ডা দিনত, কিন্তু গৰমত অলপ 4-5টা গৰমত এনেকৈ ৰাখিব লাগে। বন্ধুসকল, আমি যিমান পাৰোঁ বন্ধুসকলক ক'ব চেষ্টা কৰিলোঁ। আৰু যিহেতু গাহৰি গৰাকী আছিল, আৰু যদি পোৱালি লাগে কণ্টেক্ট কৰিব পাৰিব দাদাৰ লগত। দাদাৰ নম্বৰটো দিয়া আছে আৰু ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু বন্ধুসকল, আমি আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিম। দাদা নমস্কাৰ, আপুনি ইমানখিনি সময় আমাক ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ দিলোঁ। বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে। অজস্ৰ গৰমৰ দিনত অত্যন্ত মহ হয়। এতিয়া এই যিটো জাপানীজ এনকেফেলাইটিছ ব্যাধিত বহু লোক ঢুকাইছে। এতিয়া বহু মানুহ মানে এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়। সেইকাৰণে আপোনালোকে তাৰমানে পাৰিলে ধোঁৱা দিয়া ব্যৱহাৰ কৰিব, ধোঁৱা দিয়া চিষ্টেমটো কৰিব গৈছোঁ। মই ইয়াতে ধোঁৱা দিম গধূলি টাইমত। আৰু টিকট আপোনালোকে মহ মাৰিবৰ কাৰণে টিকটটো ইউজ কৰিব পাৰে, ফৰ্মেলিন ইউজ কৰিব পাৰে। এনেকৈ স্প্ৰে কৰি দিলে হৈ যায়। এনেকৈ গাহৰিত পূৰা গাত স্প্ৰে কৰি দিব, এনেকৈ পোৱালি ছোৱালী চব স্প্ৰে কৰি দিব। ঠিক আছে বন্ধুসকল, এতিয়া গৰমৰ দিনত
মহটো বেছি হয় আৰু গাহৰিয়ে বহুত কষ্ট ভুগিব লগা হয়। সেইকাৰণে টি কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। গাহৰিৰ গাত বাহিৰে চকুৰ বাহিৰে গাত ব্যৱহাৰ কৰিব পাৰে। এনেকৈ দাদাজনে ব্যৱহাৰ কৰিছে টি কাৰ্ড। আপোনালোকৰ যিকোনো ভেটেনাৰী ফাৰ্মাচীত আপোনালোকক ক'লে দিব বাৰু।